পিচি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো ৰাতিপুৱাৰ কাম আধা আধি হ'ল আৰু আধা আছে, আস্তে আস্তে কৰি থাকিম আৰু যিহেতুকে আজি হ'ল কৃষ্ণ জন্মাষ্টমী, বহুতেই কাম থাকে। ঘৰ চাফা কৰিলোঁ, গোটেই কামখিনি কৰিলোঁ, ঘৰ চৰ মুচি মন্দিৰটো চাফা কৰিলোঁ অলপ আজি। তো গধূলি চাকি গছ দিম বুলি আৰু শৰাই এখন আগবঢ়াই দিব লাগিব কৃষ্ণ জন্মাষ্টমী যিহেতুকে। তো এতিয়া আধা আধি কাম হৈ গ'ল। তো তাইও উঠিলে, তাইক কিবা এটা খাব দিলোঁ। আৰু ময়ো দেখিছেনে গৰম, কেনেকুৱা গৰম দিছে এই দুদিন। এয়া চাওকচোন, গা ধুলে কি লাভ হ'ব, ঘামি জামি অৱস্থা নাই আৰু দেই, বহুত গৰম। এয়া তাই গাখীৰ খাই আছে দৌৰিলে, কাপোৰ পিন্ধা নাই, গৰম যে ইমান, পেণ্টটো আৰু পিন্ধাই থৈ দিছোঁ কেনেবাকৈ। তো সকলোৱে কৃষ্ণ জন্মাষ্টমী পালন কৰক। তো ভিডিঅ'টো চাই থাকিব। তো ফ্ৰেণ্ডছ, মোৰ বাকী কামখিনি হৈ গ'ল। এতিয়া আৰু ফেনৰ তলত বহি আছোঁ, ইমানেই গৰম, তো কি কৰিব আৰু ফেনৰ তলতে বহি আছোঁ। তো কালি মই বনাইছিলোঁ দৈ, মানে হ'ব দিছিলোঁ দৈ, ৰাতিপুৱা হৈ আছে। এয়া চাওকচোন কি যে মিঠা হৈছে নহয়, খাবলৈ বহুতেই টেষ্টি হৈছে। এইটো হৈছে পুৰবী গাখীৰৰ দৈ। পুৰবী গাখীৰৰ দৈটো বহুতেই ভাল হয়, দেখিছেনে কি ধুনীয়া হৈছে। ইয়াত তাইও পূৰা খাই আছে আৰু খোৱা। অঁ, তো এতিয়া কি কৰিম আৰু, আমি তেতিয়া দৈয়ে খাই আছোঁ বহি বহি। তো অলপ দেৰিকৈ ভাত বনাব যাম। তো কি বনাওঁ চাওঁ আৰু আজি। ফ্ৰেণ্ডছ, এতিয়া দুপৰীয়া 2:30 বাজিল। তো ভাত পানী খালোঁ, খাই লৈ আৰু বিচনাতে শুই আছোঁ। তো এতিয়া এনেই আছোঁ আৰু দুটায়ে, তাইও আছে খেলি, তাইক গা পা ধুৱাই দিলোঁ। আৰু দুপৰীয়া একো নবনালোঁ, সেইকাৰণে আপোনালোক ভিডিঅ'ত দেখাব নহ'ল। দুপৰীয়া মই খালি অকণ ভাত বনাইছোঁ আৰু বাকীও আঞ্জা হোটেলৰ পৰা লৈ আহিছে। ইমান গৰম, বনাবলৈ ইচ্ছা নাযায়। আৰু এতিয়া আৰু কিমান ৰ'দ দিছে, দুপৰীয়া টাইমটো ফেনেও কাম নিদিয়া কৰিছে, ফেনেদি গৰম হাৱাহে সোমাই আহে, ইমান গৰম দিছে। তো ইয়াৰ তাইকো চাওকচোন। কাৰ লগত? মোৰ লগত? মোৰ লগত কি কথা পাতি আছা? ভিডিঅ' কল কৰি আছা? এয়া তাইক চাওকচোন, পাউডাৰেদি বগা কৰি দিছোঁ একদম। কি হ'ল? হা, কি হ'ল? গৰম লাগিছে? গৰম লাগিছে? কিমান গৰম? বহুত গৰম ন? অঁ, ইয়াত দেখিছেনে তাইৰ গলত একদম ঘামুচি ওলাই গৈছে আৰু গলত, দেখিছেনে এইবিলাক? তো তাইক পাউডাৰেদি বগা কৰি থৈ দিছোঁ, গা পা ধুৱাই। তাই হাঁহিব ধৰিছে। জকাই আজি দুপৰীয়া কিহেদি ভাত খালা কোৱাচোন তুমি? কিহেদি ভাত খালা আজি? কিহেদি খালা? গাখীৰ আৰু আঞ্জা খোৱা নাই? ক'ত খালা? অঁ, ভাল লাগিছেনে? ভাল লাগিছে? এইটো কি লৈ আছা তুমি হাতত? চাওঁ, লুডু লৈ আছা? তো তাই এনেকৈ খেলি আছে, কি কৰিব, অকলে অকলে ৰুমটোত থাকে। তো তাই এনেকৈ অকলে অকলে মোৰ লগতে এনেকৈ থাকে তাই আৰু। বজ্জাত নেকি? বজ্জাত? আজি কাৰ বাৰ্থডে? কোন নমু বাৰ্থডে? হা, কৃষ্ণ বাৰ্থডে? অঁ, কেক কাটবা? কেক নাকাটে, কেক নমুৱে কাটিব। এনেকৈ কাটিব লাগিব? কেনেকৈ? সেনেকৈ? অঁ, কেক কাটিবা তুমি কৃষ্ণ বাৰ্থডে? কৃষ্ণক দেখাই দিবা? কৃষ্ণ ক'ত আছে? মোৰ মোবাইলত আছে। কৃষ্ণ ওপৰত আছে। দেখা নোপোৱা তুমি কৃষ্ণক? ক'ত দেখা পাবা কৃষ্ণ? কৃষ্ণক ভিডিঅ' কল কৰিবা? কৃষ্ণক ভিডিঅ' কল কৰিবা? কেনেকৈ কৰে? হাঁহি চম্পা, হাঁহি চম্পা, এইজনী আমাৰ হাঁহি চম্পা, অকল হাঁহিয়ে থাকে, হাঁহিয়ে থাকে। দেখিছেনে কেনেকৈ হাঁহি আছে? মোকো হাঁহি উঠাই দিয়ে তাই। দুষ্ট। ই
বান্দৰ দিছে দাঁতকেইটা ওলাই দিছে বান্দৰ নিচিনা দাঁত ওলাই দিছে বান্দৰে কেনেকৈ কৰে বান্দৰে কেনেকৈ কৰে বান্দৰে খাক খাক কৰে কেনেকৈ খেদি আহে বান্দৰ কেনেকৈ খেদে বান্দৰে আহা ইপিনে আহা উফ গৰম নমনো বহুত তোমাক কি চৰাই লাগিব ভাটৌ চৰাই মইনা চৰাই লাগে ভাটৌ চৰাই মাত ওলাব নহয় তোমাক কি বুলি মাতিব জানা চব কথাতে হাঁহে তাই খালি হাঁহিয়ে তো ফ্ৰেণ্ডছ এতিয়া আৰু কি কৰোঁ শুয়ে যাওঁ দুটাই অলপ তো গধূলি লগ পাই আছোঁ আপোনালোকক গুড ইভিনিং ফ্ৰেণ্ডছ তো এতিয়া আবেলি 6টা বাজিল তো শুই উঠিলোঁ শুই উঠি এতিয়া গা পা ধুই অলপ ফ্ৰেছ হৈ ল'লোঁ তো এতিয়া বজাৰলৈ যাওঁ অলপমান বস্তু আনিব লগা আছে সৰু সুৰা তো যাওঁ আৰু এতিয়া বজাৰত ফ্ৰেণ্ডছ মই বজাৰৰ পৰা আহি পালোঁ এইমাত্ৰ আহি এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰোঁ তো ঠগীৰ যোগাৰখিনিও কৰোঁ আৰু তাই যে দুপৰীয়া কৈছিল কেক লাগে কেক কাটিম তো তাইৰ কাৰণে এটা সৰু চাই কেক লৈ আহিলোঁ কৃষ্ণ বাৰ্থডে শৰাইখন আগবঢ়াই দিলোঁ তেওঁৰ ওচৰত তো এতিয়া মই যাওঁ খানা বনাব আৰু আজি বনাম ৰুটিৰ ঘুগনি এয়া তো এতিয়া আটাখিনি মাৰি লওঁ এতিয়া আৰু মোৰ বুটখিনিও সিজি গ'ল এয়া তো এয়া মই ৰুটি বনাই আছোঁ আৰু বুটখিনি সিজিয়ে গ'ল এয়া তো এতিয়া এইখিনি হয় মেলি মই ঘুগনিখিনি বহাই দিওঁ ৰুটি অলৰেডি মোৰ 3খন হ'লে তো এইখিনি হোৱা মেলি মই এতিয়া ঘুগনিখিনি বনাই লওঁ তো এতিয়া মই ঘুগনিখিনি বনাই লওঁ তো এতিয়া মই পিঁয়াজখিনি ভাজিব লৈছোঁ এয়া পিঁয়াজখিনি অলপমান ৰঙাচুৱা হৈ লওক তো এতিয়া মই ইয়াতে বিলাহীখিনি পেলাই দিওঁ তো এতিয়া মই আদা ৰহুন পিচ দি দিওঁ এয়া মই পেকেট কিনি আনিছোঁ আদা ৰহুন ঘৰতে পিছোৱা নাই মই তো মোৰ মছলাখিনি ভাজা হৈয়ে গ'ল তো এতিয়া মই ইয়াতে ঘুগনিখিনি দি দিওঁ তো এইখিনি মই ইয়াতে বহাই দিলোঁ ইয়াতে মই এইখিনি উতলিব দিম অলপ ভালদৰে এয়া চাওক আৰু এতিয়া মই ইয়াতে মছলা পাতিবিলাক দি দিওঁ তো এয়া মই মছলাবিলাক চবৰে অলপ অলপ দি দিওঁ তো মছলা অলপ অলপ এতিয়া দি দিলোঁ এনেই অলপ দিছোঁ দুটা মছলা জিৰা আৰু চানা মছলাটো দি দিছোঁ আৰু তাইৰ কাৰণে কাঢ়ি থ'ব লাগিবতো তাই মছলা নাখায় যে তো তাইৰ কাৰণে কাঢ়ি থৈ ভালদৰে গোটেই মছলা দি দিম এয়া উতলি আছে এতিয়া আঞ্জাখন তো ৰুটিও বনাই আছোঁ আৰু ইমান গৰম পানী যে খাইছোঁ আৰু পানী খাই তত পোৱা নাই আৰু ইমান পানী খাই আছোঁ পানী খাইছোঁ দিনটো পানীয়ে খাই থাকিব লাগে ভাত খাবৰ ইচ্ছাই নাযায় পানী দি পেট ভৰি যায় আৰু তো এয়া মোৰ ঘুগনি হৈ গ'ল আৰু ৰুটিও হৈয়ে গ'ল আৰু এই দুখন আছে তো এতিয়া বনাই খাওঁ আৰু
তো ফ্ৰেণ্ডছ খোৱা লোৱা হৈ গ'ল এতিয়া বাহিৰত বহি আছোঁ ইমান ধুনীয়া বতাহ দি আছে বাহিৰত তো অলপ বাহিৰতে বহি আছোঁ আৰু ইয়াত চাওক তাইও খেলি আছে বাহিৰতে জানে মান গানটো মাৰিতা জানে মান বাচপান কাপে जाने मेरी जाने मन बचपन का प्यार है तू नहीं जाना रे जैसा मेरा प्यार है जान पूरे की जय बचपन का प्यार में पूर्ण के नाम रे हम काम बेटे मनी जम 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 पुचक जाने दे चिकन लाइफ इतना भागले लपना अभी दिखाता डॉक्टर दे কি কিংকে কয় বিজুৰ ভাই फिटर भाई কিংকে কয় ভালদৰে কোৱাচোন খাম দম পুটক কেনি দে দোকানলৈ হিটো নাই ভাবিলে লাভ নাই আবেদন ভাইতে ধুনীয়া হৈছে এ তালিয়া এতিয়া খালা ব্যায়াম কৰি দিয়াচোন ব্যায়াম কৰি দিয়া অলপ ব্যায়াম কৰা অলপ দূৰত যোৱা ব্যায়াম কৰা দিয়া কৰা ব্যায়াম কৰা আৰু সেইটো কেনেকৈ ব্যায়াম আৰু কিংগে বিহু কেনেকৈ নাচে ভালদৰে সেনেকৈ না এনেকৈ নাচে আৰু কেনেকৈ দিয়ে এ বান্দৰে জঁপিয়াই দিছে পাগলি এতিয়া ৰাতি 11টা বাজিল তো খোৱা দোৱা হৈ গ'ল এতিয়া আৰু শুয়ে যাওঁ আৰু হ'ব আৰু ন নালাগে তো ভিডিঅ'টো আজি এইখিনিতে সমাপ্ত কৰিলোঁ ভিডিঅ'টো ছেকেণ্ড কমেণ্ট কৰি জনাব আৰু শেষত লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব